ৰাতি 12 বজাত মহৰ কামৰণিৰ লগতে ভাতৰ লগত কাজিয়া, চুৰ কৰি অনা তামোল আৰু মাজৰাতি বেহুৰীয়া কণ্ঠৰ গীতৰ শৰাই। এই যে কয় লগৰ কেইটা আহিল খাই হেনো ব্ৰইলাৰ মাংস, আজি সেইটোৱে হ'ল। মানে ৰুমটো নতুনকৈ লোৱাৰ পাছত ইহঁতক একো এটা খুৱাই হোৱা নাই। ভাবিলো আহিলে যেতিয়া ইহঁতক আজিয়ে খুৱাই দিয়া যাওক। যদিও সি আলহী তথাপি তাকে বনাবলৈ দিলো। ৰন্ধা বঢ়াৰ কামখিনি তাক চঞ্জাই মই তাৰ পৰা ওলাই আহিলো। ৰুমত এইকেইটা প্ৰাণী থকাৰ পাছত ক'তনো পঢ়া হয়, ভাবিলো এনেই থকাতকৈ ৰিল এটাকে বনাই লওঁ। পিছে বেচেলৰ মানুহৰ পইচাৰ অভাৱ, ৰুমতে বনাই লোৱা কাগজৰ ফ্লেছ লাইট। বৰ্তমানলৈকে সেইটোৱে কাম চলাই আছে। পানী অকণ লগাই দিলে টিককৈ জ্বলি উঠে। চুকতে পৰি থকা গীটাৰখন বহুত দিন হাত ফুৰোৱা নাই। মই বোলো এনেই জুবিনদাৰ গান এটা গুণগুণাই থাকো। ইজন আকৌ প্ৰেমত ফোনটোতে ব্যস্ত। নাক দীঘল মানুহৰ দৰে গোন্ধলৈ দেখো। কলাকৈ কেৰাহীখনত ৰঙা মঙহৰ টুকুৰা আৰু হেলেফ হেলেফ কৰি থকা মোৰ চকু দুহাল ৰবই নোৱাৰিলে। মই বোলো উঠাই লৈ আন। অহা টাইমৰ পৰা ভোক লাগিছে বুলি কৈ হাহাকাৰ কৰা, মাংসত ৰেড চিলি আৰু বেছি জলকীয়া দিলে বুলি খঙত থাকিব নোৱাৰা এই প্ৰাণীটোক লগত লৈ খোৱাত বহিলো। পিছে খোৱাৰ সময়তো কাজিয়াখন আছেই। মনে মনে থাক বুলি কৈ কাজিয়া সামৰি মাংসৰ থালিখন হাতত লৈ খোৱাত বহিলো। আজি ইমানতে সামৰিছো। বাই বাই।